নমস্কাৰ বন্ধুসকল, আজি আমি কথা পাতিম ডিএমই 2008টা পদৰ এডমিট কাৰ্ড কেতিয়া ৰিলিজ কৰা হ'ব বা এডমিট কাৰ্ড কেতিয়াৰ পৰা ডাউনলোড কৰিব পাৰিব। তো সকলো কথা জানিবৰ কাৰণে এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ স্কিপ নকৰাকৈ চাই থাকিব আৰু ভিডিঅ'টোত যদি নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব জব আপডেট ভিডিঅ'বিলাক পাই থাকিবৰ কাৰণে। তো বন্ধুসকল, মে মাহৰ শেষৰ ফালে ডিএমই 2008টা পদৰ এডমিট কাৰ্ড দিয়াৰ কথা আছিল যদিও হয়তো এইচএছ হায়াৰ ছেকেণ্ডেৰী ৰিজাল্টৰ কাৰণে ডিএমই 2008টা পদৰ এডমিট কাৰ্ডটো মুকলি কৰি দিয়া নাই। যেতিয়া ডিএমই 2008টা পদৰ এডমিট কাৰ্ড মুকলি কৰি দিব, এইখন চেনেলতে পোনপ্ৰথমে পাবৰ কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনডাল বজাই ৰাখক, কাৰণ যেতিয়া আমি ন'টিফিকেশ্যনৰ সৈতে ভিডিঅ'টো বনাই আপডেট দিম আপোনালোকে ন'টিফিকেশ্যনৰ সৈতে অতি সোনকালে জানিব পাৰিব। যদি মে মাহৰ লাষ্টৰ সপ্তাহত এইচএছ হায়াৰ ছেকেণ্ডেৰী ৰিজাল্টখন দিয়ে আৰু হয়তো ডিএমই 2008টা পদৰ এডমিট কাৰ্ড জুন মাহৰ প্ৰথম সপ্তাহত ৰিলিজ কৰি দিয়া হ'ব পাৰে। তো বন্ধু বান্ধৱীসকল, আপোনালোকে যদি এতিয়াও প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰা নাই, তো বন্ধু বান্ধৱীসকল আপোনালোকৰ হাতত হয়তো সময় অতি কম আছে, এতিয়াৰ পৰাই প্ৰিপাৰেশ্যন কৰা ষ্টাৰ্ট কৰি দিয়ক। তো বন্ধুসকল, ডিএমই 2008টা পদৰ এডমিট কাৰ্ডৰ বিষয়ে অফিচিয়েলি ছাইটৰ পৰা ন'টিফিকেশ্যন অহা নাই। যেতিয়া ন'টিফিকেশ্যনটো আহিব মই ভিডিঅ' বনাই আপোনালোকক জনাবলৈ চেষ্টা কৰিম। এইখন চেনেলটো ভিজিট কৰি ৰাখিব। ধন্যবাদ।